বৰ্তমান আমাৰ গাঁৱৰ হেম বৰুৱাৰ পত্নী তেখেত এতিয়া পেট গেৰেলা কৰি এটা চিট বুকিং কৰিছে। মোৰ ভাগৰ চলখন তেওঁৰ ইয়াত টোপনিৰ বাবে ব্যৱহাৰ কৰিছে। তেওঁ কিন্তু টোপনি যোৱা নাই, সাৰ পাই শুই থকা মানুহক যেনেকৈ জগাবলৈ টান, এতিয়া আমি চেষ্টা কৰিছোঁ। আপুনি কিবা ক'ব নেকি, আপোনাৰ অনুভৱটো কেনেকুৱা? এই বস্তুটো বহুত বেছি ভাল লাগে, ভাল লাগে। So nice, popcorn and green water, lollipop. মিঠা যেনে তেনে অলপ হালকা হৈ আহিছে। So মিঠাৰ কাৰণে এটা বটল আমি ৱেষ্ট কৰিলোঁ, বহুত মিছ কৰিম সেই বটলটো। পিলকিয়ে ছোৱালীজনীক আজি দিনটো গালি পাৰি সেইটোতো বহলাই পেলালে। পিলকি আপুনি কিবা ক'ব নেকি এই বিষয়ক লৈ? আমাৰ ফাইনেলি পম্পী বৰুৱা এতিয়া কৰোণা পজিটিভ হোৱাৰ ভয়ত মাস্ক পৰিধান কৰিছে আৰু ওপৰত বাবাজী টাইপ একদম ফুট লগাই লৈছে। তো আপোনালোকে এই ফুটটোৰ ওপৰত কমেণ্ট কৰিব। তেওঁ আমাৰ এই ফুটটো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে চিৰজীৱন এনেকৈ এটা ফুট লগাই ল'ব বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু মোৰ কথা কি ক'ম, নিজে আছে